আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আটাইতকৈ বেছি আলু ক'ত উৎপাদন হয়? ক ভাৰতবৰ্ষত, খ ৰাছিয়াত, গ জাপানত, খ আমেৰিকাত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আটাইতকৈ বেছি আলু ৰাছিয়াত উৎপাদন হয়। আজিৰ পৰৱৰ্তী প্ৰশ্ন হৈছে তাজমহল ভাৰতৰ ক'ত অৱস্থিত? ক কলকাতাত, খ গুৱাহাটীত, খ তামিলনাডু আৰু খ আগ্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আগ্ৰাত অৱস্থিত। প্ৰশ্ন আটাইতকৈ বেছি কলা মাটি ক'ত পোৱা যায় জানেনে? ক মহাৰাষ্ট্ৰত, খ পাঞ্জাৱত, গ অসমত, খ বিহাৰত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহাৰাষ্ট্ৰত আটাইতকৈ বেছি কলা মাটি পোৱা যায়। প্ৰশ্ন পিঁয়াজ খালে কি সমস্যা হয় মানুহৰ জানেনে? ক পেটৰ সমস্যা হয়, খ মূৰৰ বিষ হয়, গ মেলেৰিয়া, ঘ ডায়েবেটিছ হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মানুহৰ পেটৰ বেমাৰ হয় অৰ্থাৎ পেটৰ সমস্যা হয়। পৰৱৰ্তী প্ৰশ্ন হৈছে ভাৰতৰ কোন ৰাজ্যৰ ৰাজধানী দুখন ঠাইত? ক কলকাতাৰ, খ অসমৰ, গ জম্মু কাশ্মীৰৰ, ঘ বিহাৰৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে জম্মু কাশ্মীৰৰ ৰাজধানী দুখন ঠাইত। পৰৱৰ্তী প্ৰশ্ন হৈছে মহাত্মা গান্ধীৰ মাতৃৰ নাম কি আছিল জানেনে? ক পুতলী বাই, খ কস্তুৰবা গান্ধী, গ ইন্দিৰা গান্ধী, ঘ কমলা বাই। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পুতলী বাই। আজিৰ পৰৱৰ্তী প্ৰশ্ন হৈছে ৰাণী লক্ষ্মীবাইৰ জন্ম ক'ত হৈছিল? ক কাশীত হৈছিল, খ বেনাৰসত হৈছিল, গ গুজৰাটত হৈছিল, খ কেৰেলাত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ কাশীত হৈছিল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ক'ত আটাইতকৈ ডাঙৰ চিৰিয়াখানা আছে? ক কলকাতাত আছে, খ অসমত আছে, গ কেৰেলাত আৰু ঘ মুম্বাইত আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাৰতৰ কলকাতাত আছে। পৰৱৰ্তী প্ৰশ্ন হৈছে গোটেই বিশ্বত একে বৰ্ণৰ অৰ্থাৎ একে মুখৰ বৰ্ণৰ কিমানজন মানুহ আছে? ক 5 জন, খ 4 জন, গ 7 জন, 9 জন আৰু ঘ 7 জন। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7 জন। প্ৰশ্ন ইউটিউব কোন দেশৰ কোম্পানী আপুনি জানেনে? ক আমেৰিকাৰ, খ চীন দেশৰ, গ ভাৰতৰ, ঘ পাকিস্তানৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইউটিউব আমেৰিকাৰ কোম্পানী।